সম্পত্তি নহয় পইচা আছে বুলি আমাৰ লগত কথা চথা নাপাতে প্ৰশাসনৰ মানুহ আছে আপোনালোক কিন্তু আমাৰ পিনৰ পৰা ইয়াত তলালক কৰিম বাহিৰ পিনৰ পৰা আমি তলালক কৰিম আৰু জোৰ জবস্তি যদি প্ৰশাসনে আমাক তলা চলা খোলা কিবা কৰে নহয় শিৱসাগৰ জিলা কোনোবা প্ৰান্তত যদি কিবা জুই জ্বলা নহয় তাৰ কিন্তু প্ৰশাসন জড়িত হ'ব সেইকাৰণে আপোনালোকে এই যে এছকেপেটৰ সত্তাধাৰী যে তেখেতৰ লগত আমি কথা পাতিব বিচাৰিছো আমি ঢেৰ কিবা মাং কৰা নাই কাৰণ নিজৰ পিতৃক হেৰুৱাইছে ল'ৰাজনে নিজৰ প্ৰাপ্য কিবা এটা বিচাৰিছে আৰু ভটিয়াপাৰবাসীয়ে গোটেই নিজৰ নিজৰ প্ৰাপ্য বিচাৰিছে সেই কথাটো যদি তেওঁক কৰিবলৈ নাহে ন কৃষ্ণ আগৰৱালা আমি বিল আছে থানা বন্ধ কৰি দিম তেওঁ চাইট যিমান চলি আছে চব চাইট বন্ধ কৰি দিম আমি প্ৰশাসনক 1 ঘণ্টা সময় দিলো 1 ঘণ্টা সময় আমি ইয়াত থাকিম যদি নহয় নহয় তাৰ পিছত প্ৰতিবাদী কাৰ্যসূচী বেলেগ ধৰণৰ হ'ব কিন্তু পিছত কিন্তু বেলেগ হ'ব তেতিয়া কিন্তু আকৌ কৃষ্ণ আগৰৱালাই তাহি মধুসূদন দেখিব আজি ভটিয়াপাৰত 700 মিটাৰ য'ত আমাৰ গেছ নিৰ্গত হৈছে তাৰ ভিতৰত 700 মিটাৰ ডিষ্টেন্সত এজন ল'ৰা উশাহ বন্ধ হৈ পেলাই উশাহ ল'ব নোৱাৰি আজি এটা আইচিউ কৰি আছে তেওঁলোকৰ 28% আহক নহ'লে কৃষ্ণ আগৰৱালা আহক আমাৰ যিখিনি ল'ৰা আছে চব অঞ্চলত যিখিনি মানুহ ক্ষতিগ্ৰস্ত হৈছে সকলোকে এওঁলোকে পইচা দিব লাগিব মিনিমাম 1 লাখ টকাকে প্ৰতি ঘৰত দিব লাগিব কাৰণ ইয়াৰ গুণদামী বহুত হৈ গ'ল শিৱসাগৰত ই তেল চোৰহে আছিলে আজি 10 বছৰ নে 15 বছৰ আগত এইবোৰ পইচা চব তেল চুৰি পইচা এটা তেল চোৰৰ তলত শিৱসাগৰ নাথাকে ই এটা তেল চোৰটোৰ তলত শিৱসাগৰ নাথাকে শিৱসাগৰ খিলঞ্জীয়া জনগণ তেল চোৰৰ তলত নাথাকে ই তেল চোৰে ইয়াক গোটেই হিষ্ট্ৰী মুখুৰক নাম কৈ দিম হা আৰু সেইকাৰণে
এই তেল চোৰটোৰ বিৰুদ্ধে আন্দোলন হৈছে নিয়মতে পুলিচ আহিব নালাগিছিলে পুলিচে তেল চোৰটোক ধৰি আনি আমাৰ আগত হাজিৰ কৰিব লাগিছিলে গতাই বাৰু দিব নোৱাৰে কিন্তু তেল চোৰটোক পুলিচে ধৰি আনিব লাগিছিলে চোৰৰ পইচা থাকিলেও আজিকালি ৰজা হৈছে আৰু সেইকাৰণে এইবিলাক নহ'ব এতিয়া ইহঁতৰ মানুহ ওলাই আহিব লাগিব ONGC কোনো একশ্যন লোৱা নাই তেওঁৰ বিৰুদ্ধে ল'ব লাগিব নহ'লে ONGC বন্ধ কৰি দিয়া হ'ব কালি মুখ্যমন্ত্ৰী আহি তাত উপস্থিত হ'ল তেওঁ কিন্তু 6টা দিন আজি উপস্থিত হোৱা নাই নাই ই মই কৈছোঁ নহয় এওঁ মুখ্যমন্ত্ৰীতকৈ ওপৰত এই পইচাৰ ইমানেই দাম্ভিকতা হৈছে তেল চোৰৰ ই মুখ্যমন্ত্ৰীতকৈ নিজকে ওপৰত ভাবিব লৈছে আৰু ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ হৈছে আৰু হৈ থাকিব আৰু চাওঁ এতিয়া যদি ইহঁতৰ কোনো কৰ্তৃপক্ষ ওলাই নাহে তেতিয়াহ'লে এইখন গেট বগাই পাৰ হ'বলৈ আমাৰ ল'ৰাক 10 মিনিট সময়ো নালাগে দেই গোটেই আৰক্ষী বিভাগৰ গোটেই মানুহখিনি খিলন দিয়াৰ কাৰণে অসমীয়া মানুহ কাৰণে আমি সংঘাতত এতিয়ালৈকে লিপ্ত হ'ব বিচৰা নাই আৰু যদি এওঁলোকৰ মানুহ ওলাই নাহে তেতিয়াহ'লে এখন সংঘাত হ'ব আৰু আমাৰ ল'ৰা জেললৈ যাবলৈ সাজু আছে আমি সাজি আছোঁ আমি ভয় নকৰোঁ এজন লোক মৃত্যু হৈছিলে সেইটোৱেতো কৈছোঁ ক্ষতিপূৰণটো দিয়াটো বাদ দিয়ক সি ঘৰত মাত এষাৰ দিবলৈও নকৰে কোনো কৰ্মচাৰীজনৰ নিজেও আৰু সেইকাৰণে এইবিলাক গুণ্ডাৰ বিৰুদ্ধে এইবিলাক তেল চোৰৰ বিৰুদ্ধে আন্দোলন চলি থাকিব